আজি মই এটা জবৰ বিষয়ে কথা পাতিম কেনেকৈ এপ্লাই কৰিব লাগে কেনেকৈ আপোনাৰ ঘৰত মাতিব কেনেকৈ ফোন কৰিব কেনেকৈ জবটো কৰিব আপোনাৰ নিয়াৰ বাই লোকেশ্যনত আপোনাৰ ঘৰৰ ওচৰত প্ৰথম কথা কি আমাৰ মোৰ লগৰে বহুত ল'ৰা মই দেখা পালোঁ BA পাছ কৰা MA পাছ কৰা ল'ৰা চৰকাৰী জবত বহুত ট্ৰাই কৰে কিন্তু চৰকাৰী জব নাপায় তাৰপিছত কি কৰে কোনোবা হয়তো ই ৰিক্সা চলাই আছে কোনোবাই ধৰক দোকান দিছে কোনোবাই ধৰক চব্জিৰ বিজনেছ কৰি আছে মানে কিবা এটাত ব্যস্ত হৈ আছে মানে চৰকাৰী এনেকুৱা পঢ়া পাতি কৰি MA পাছ BA পাছ কৰি তাৰপিছত চৰকাৰী চাকৰিৰ আশাত মানে চাকৰি বিচাৰি নাপায় লাষ্টত মানে শেষত কি কৰিব মানে কিবাটো এটা মানুহ জীৱন সংগ্ৰামৰ কাৰণে কিবা এটা কৰিব লাগিব না কোনোবাই ধৰ ই ৰিক্সা চলাই আছে কোনোবা ধৰক দোকান এখন দি কিবাকৈ চলি আছে বিৰাট মানে হাহাকাৰ মানে চৰকাৰী জবৰ কাৰণে বিৰাট হাহাকাৰ আপোনাৰ শিক্ষা দীক্ষাত কোনো মেটাৰে নকৰে বৰ্তমান চৰকাৰী জবত শিক্ষা যিমানে থাকক চৰকাৰী জব পোৱাটো বহুত মুস্কিল যেন আমি ধৰ আজি কোম্পানীত কাম কৰি খাই আছোঁ কি কৰিম ল'ৰা ছোৱালী আছে খাব লাগিব কিবা এটা কাম কৰিব লাগিব কোম্পানীত কাম কৰি খাই আছোঁ বহুত কোম্পানীত কাম কৰিলোঁ কোম্পানীৰ নলেজো বহুত ল'লোঁ এক্সপিৰিয়েঞ্চো ল'লোঁ বৰ্তমান এনে হৈছে আপোনাৰ কোম্পানীত কাম পোৱাটো বহুত মুস্কিল কোম্পানীত কাম পাব লাগিলেও বহুত মানে হাবাধুৰি খাব লগা হয় কোম্পানীত কেইদিনমান আগত আপোনালোকে গমে পাইছে মানে ৰিলায়েন্সত না কিয় জবৰ কাৰণে কিমান অসমত মানে ল'ৰা গৈছিল মানে জইন কৰাৰ কাৰণে যিয়ে নহওক মই যিটো জবৰ কথা কৈ আছোঁ একেবাৰে ইজি জব মই যিটো কাম কৰি আছোঁ সেইটো কামৰ কথা কৈ আছোঁ যদি কোনোবাই ডেলিভাৰী বয়ৰ জব কৰাৰ কাৰণে যদি ইচ্ছা আছে তেনেহ'লে আজি মোৰ ভিডিঅ'টোত আপোনালোকে তাৰে গম পাব ডেলিভাৰী জব ক'ত কেনেকৈ ল'ব লাগে ক'ত কেনেকৈ পায় মই চেলাৰীৰ ওপৰত কথা নাপাতোঁ চেলাৰী আপোনালোকে জবৰ পিছত চেলাৰী গম পাব কাৰণ আমিতো ঘৰ সংসাৰ চলাই আছোঁ আজি 4 বছৰ 5 বছৰ ধৰি চলি থাকিব পাৰি চিন্তা নাই অলপ কষ্ট হয় শাৰীৰিক মানসিক অলপ দুটা কষ্ট থাকে যেনিবা কাৰণ জীৱনততো অলপ কষ্ট থাকবই প্ৰথম কথা আপোনালোকে প্লে ষ্ট'ৰত যাব ইকম সঞ্জীৱ বুলি এপ আছে ইকম সঞ্জীৱ মই লিংকটো দি দিম লাগিলে ইকম সঞ্জীৱ এপটো আপোনালোকে ইনষ্টল কৰি ৰেজিষ্ট্ৰেশ্যন কৰক আপোনালোকৰ হোৱাটছআপত উইদিন 24 আৱাৰ্ছ উইদিন 24 আৱাৰ্ছ ভিতৰত মানে HR পৰা বা সিহঁতৰ হেড অফিচৰ ফালৰ পৰা এটা নাম্বাৰ দিয়া হ'ব যে আপুনি এই নাম্বাৰটোত যোগাযোগ কৰক সেইটো নিয়াৰ বাই ইকম এক্সপ্ৰেছৰ যিখিনি আপোনাৰ ব্ৰাঞ্চ আছে নিয়াৰ বাই সেই ব্ৰাঞ্চৰ মেনেজাৰৰ নাম্বাৰ দিব তাতে যোগাযোগ কৰি আপোনালোকে জব ল'ব পাৰে কিন্তু জবটো লোৱাৰ কাৰণে আপোনালোকৰ এখন মটৰচাইকেল থকাটো খুবেই প্ৰয়োজন 2 নম্বৰ এটা স্মাৰ্টফোন এখন মটৰচাইকেল আমিও আজি ঘৰত আছোঁ আজি নাই ইনকাম নাই অলপ বেয়া বৰ্তমান আহিব দুৰ্গা পূজাৰ ছিজন আহি আছে অলপ পূজাৰ সময়ত ইনকাম হ'ব এটা মাহ কষ্ট হ'ব কাৰণ আজি যদি অলপ কম ইনকামত যদি জবটো এৰি দিওঁ কালি জব ক'ত পাম বৰ্তমান এনেহেন হৈছে মানে চৰকাৰী জব ল'ব লগা হ'লেতো মানে এনেকুৱা হৈছে আপোনাৰ সাগৰৰ তলত যাই সুখা বস্তু আনিব লগা যিমান মানে কষ্ট চৰকাৰী জব ল'লে তাতছে বেছি কষ্ট হৈছে বৰ্তমান চৰকাৰী কথা আমি বাদে দিছোঁ কাৰণ বহুত আমিতো শিক্ষা দীক্ষা বেছি নাই কিন্তু বহুত ল'ৰা দেখিলোঁ আমাৰ লগৰে MA পাছ কৰা ল'ৰা BA পাছ কৰা ল'ৰা কোনোবাই গাড়ী ড্ৰাইভাৰ কৰি আছে কোনোবাই ধৰ পিলপিলি চলাই আছে কোনোবাই দোকান দি আছে কোনোবাই চব্জিৰ কাম কৰিছে যিয়ে নহওক টাউনৰ কিবা এটা কৰ্ম কৰি আছে জীৱন সংগ্ৰামৰ কাৰণেতো মানুহ কিবা এটা কৰিব লাগিব ন কৰি আছে আমিও কোম্পানীত কাম কৰি আছোঁ আমিও বহুত কোম্পানীত কাম কৰিলোঁ না ৰিলায়েন্সত কৰা নাই না ক'ত কৰা নাই না মই এটা ল'বা গ'লে ভিডিঅ'টো বহুত দীঘলা মই দীঘলা কৰাৰ বিচাৰে নাই বহুত কোম্পানীত কাম কৰিলোঁ যিয়ে নহওক জীৱনত সংগ্ৰাম থাকে আৰু যাৰ সংগ্ৰামত আপোনাৰ সেই সংগ্ৰামৰ কষ্টখিনিৰ পিছত মানে বহুতে ছাকচেছ হয় আৰু বহুতে মানে হাৰ মানি যায় কিন্তু হাৰ মানাটো মই পচন্দ নকৰোঁ কাৰণ জীৱনততো কষ্ট আহিব কষ্টখিনি আমি কেনেকৈ এটা গেম বুলি ভাবি ল'ব লাগে জীৱনটো যেনে গেমৰ ফাৰ্ষ্ট লেভেল তাৰপিছত অলপ হাৰ্ড আহে ছেকেণ্ড লেভেল থাৰ্ড লেভেল কোনোবাই চৰকাৰী চাকৰি কৰিছে কৰক কোনোবাই প্ৰাইভেট জব কৰিছে কৰক কৰিতো আছে নে কিবা এটা কোনোবাইতো কিবা এটা কৰি আছে কোনোবাই চৰকাৰৰ ঘৰৰ পৰা মাহেকত কিবা এটা দৰমহা পাইছে আমি অলপ কম পাম বাট ফেচিলিটিখিনি নাপাম তথাপিতো আমাৰ ঘৰখন চলিবতো ধন্যবাদ যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে মোৰ পেজখন ফ'ল' কৰি দিয়ক আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে বেলেগো যাতে গম পায় আৰু যাতে কোনোবা সেনেকৈ ডেকা ল'ৰা যাতে ঘৰত এনেই বহি আছে জবৰ কাৰণে জব যদি কৰোঁ বুলি ভাবি আছে কৰিব পাৰা বেছি বেয়া জব নহয় খালি অলপ জাষ্ট মানসিক অলপ হেৰেছমেণ্ট হয় আৰু গৰমত অলপ মানসিক হেৰেছমেণ্ট হয় কাৰণ এডজাষ্ট হৈ যায় কাম কৰি এডজাষ্ট হৈ যায় ধন্যবাদ